নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ নতুন ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ভূপেন হাজৰিকাৰ কথাৰে নামৰ তৃতীয়টো ভিডিঅ'ত ডক্টৰ ভূপেন হাজৰিকাদেৱে লাভ কৰা সন্মান আৰু বঁটাসমূহৰ বিষয়ে আপোনালোকৰ আগত আলোচনা কৰিব বিচাৰিছোঁ। আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 2019 চনত মৰণোত্তৰভাৱে ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত হয়। 2012 চনত মৰণোত্তৰভাৱে ভাৰত চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণেৰে সন্মানিত হয়। 2009 চনত অসম চৰকাৰৰ পৰা অসম ৰত্ন বঁটা লাভ কৰে। 2008 চনত অসম সাহিত্য সভাৰ পৰা সাহিত্যাচাৰ্য সন্মান লাভ কৰে। 2001 চনত ভাৰত চৰকাৰৰ পৰা পদ্মভূষণ বঁটা লাভ কৰে আৰু মধ্যপ্ৰদেশ চৰকাৰৰ পৰা লতা মংগেশকাৰ বঁটা লাভ কৰে। 1993 চনত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। 1993 চনতেই শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ 59তম অধিৱেশনত সভাপতিৰ আসন শুৱনি কৰিছিল। 1993 চনতেই 1992 চনৰ বাবে ভাৰতৰ চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ডক্টৰ শংকৰ দয়াল শৰ্মাই প্ৰদান কৰে। 1987 চনত অসম চৰকাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰে। 1987 চনতেই ইন্দিৰা গান্ধী স্মৃতি বঁটা লাভ কৰে। 1987 চনতেই সংগীত নাটক একাডেমী বঁটা লাভ কৰে। 1977 চনত ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰে। 1976 চনত আব্দুল মজিদৰ পৰিচালিত চামেলি মেমচাহাবৰ সংগীত পৰিচালনাৰ বাবে বছৰটোৰ সৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান লাভ কৰে। এই সংগীতৰ বাবে তেওঁক ৰাষ্ট্ৰপতিয়ে ৰজত কমল বঁটা আৰু নগদ 10,000 টকাৰে সন্মান যাচে। ইয়াৰ উপৰিও তেখেতে 1961 চনত নিৰ্মাণ কৰা শকুন্তলা ছবি, 1964 চনত নিৰ্মাণ কৰা প্ৰতিধ্বনি ছবি আৰু 1966 চনত নিৰ্মাণ কৰা লটি ঘটি বোলছবি কেইখনৰ বাবে ৰাষ্ট্ৰপতি পদক লাভ কৰে। অসমীয়াৰ হিয়াৰ আমঠু যাযাবৰ হৈ ফুৰা বিৰল প্ৰতিভাৰ এই ব্যতিক্ৰমী শিল্পীজনৰ খোজত খোজ দি যাবলৈ আমি চেষ্টা কৰা উচিত। কিয়নো তেখেতে নিজৰ মহান কৰ্মৰাজিৰ বাবেই ইমানবোৰ বঁটা আৰু সন্মান পাবলৈ সক্ষম হৈছিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ।